নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন বৈজ্ঞানিক APJ আব্দুল কালাম ছাৰে কৈ যোৱা কেইটামান মহান বাণীৰ বিষয়ে। বন্ধু বান্ধৱীসকল, হয়তো এই মহান বাণীকেইটাই আপোনালোকৰ জীৱনত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে আৰু আপোনালোকৰ জীৱনটো অতি আনন্দময় আৰু সুখময় কৰি তুলিব পাৰে। আহকচোন পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোক যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। বন্ধু বান্ধৱীসকল, আহকচোন APJ আব্দুল কালাম ছাৰে আমাৰ জীৱন পৰিৱৰ্তন কৰি দিব পৰা কি এনেকুৱা কিছুমান মহান বাণী কৈ গৈছে আমি আজি ভালদৰে চাওঁ। তুমি কাৰোবাৰ সৌন্দৰ্যত ভুল গৈ প্ৰেমত পৰিব পাৰা, কিন্তু মনত ৰাখিবা শেষত সৌন্দৰ্যৰ সৈতে নহয়, তুমি চৰিত্ৰৰ লগতহে বাস কৰিব লাগিব। তোমাক নিৰাশ কৰাৰ বাবে আনক দোষ নিদিবা, বৰং আনৰ পৰা বহু বেছি আশা কৰাৰ বাবে তুমি নিজকে দুখিবা। জন্মদিন তোমাৰ জীৱনৰ এনে এটা দিন যিদিনা তোমাৰ মায়ে হাঁহিছিল আৰু তুমি কান্দিছিলা। আমি যদি স্বতন্ত্ৰ নহওঁ, কোনেও আমাক আদৰ নকৰিব। সফলতা বা কৃতকাৰ্যতা এক যাত্ৰাহে, ই গন্তব্যস্থল নহয়। তোমাৰ মাতৃক সদায় ভাল পাবা, কাৰণ দ্বিতীয় এজনী মা তুমি কাহানিও নাপাবা। যিয়ে তোমাৰ মূল নুবুজে বা তোমাক গুৰুত্ব নিদিয়ে, তেনে মানুহৰ লগত থকাতকৈ অকলে থকাই ভাল। মোৰ মৃত্যুত বন্ধ ঘোষণা নকৰিবা, বৰং এদিন ওপৰঞ্চি কাম কৰিবা। মহামানৱজনৰ মহৎ লোকৰ বাণীসমূহৰ মাজৰ পৰা কেইটামান মই আপোনালোকৰ মাজত উল্লেখ কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আকৌ মহামানৱজনৰ মহৎ লোকৰ বাণীলৈ এনেকুৱা ভিডিঅ' এটিৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে মই লৈছোঁ আপোনালোকৰ মাজৰ পৰা বিদায়। ধন্যবাদ। জয় আই অসম।